এয়া খৰি দি উঠাইছে ই এটা গ'ল টানি আছ মামা লগা পৰি দে ধামকে জামুককে रुको जरा सबर करो হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ নতুন এটা ভিডিঅ'লৈ আৰু এতিয়া মই আহিছোঁ আমাৰ খুৰীৰ ঘৰত মাছ ধৰিবলৈ বাকী ভাবিলোঁ আপোনালোককো দেখাওঁ ফিচাৰীত মাছ কেনেকৈ আমি ধৰোঁ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বাকী ব'লক আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এতিয়া হাতত জাল লৈ আমি তিনিওটা সাজু হৈ ল'লোঁ আমাৰ যুদ্ধ ক্ষেত্ৰলৈ এয়া ধুনীয়াকৈ এয়া পূৰা জাল টানি আছে জাল এই দে জাল ধামাকা মাছ ওলাব লাগিব আজি হেৰিটো লাগিছে সেইটো উলিয়াই দিবি হেৰিটো ভাঙি ল'ব লাগিছিল নলগাওঁ ৰ এনেকৈ টাঙিব লাগিব ৰ তই সেইখনত থৈ দিওঁ লাহে লাহে সেইকণে ভাঙি দিব লাগিছিলে নেকি হা এইটো ভাঙি সেয়া এইটো গছজোপা বান্ধি দিওঁ নি গছজোপা বান্ধিলে বেছি ভাল হ'ব বান্ধ পৰিবি আকৌ চেৰি এয়া চেৰিয়ে ঘৰলৈ গৈ আহি পিনি আকৌ মাছ ধৰিব লৈছে ঘৰত আৰু এইপিনে এইয়া আমাৰ খৰিটি এয়া খৰিটি উঠাইছে এতিয়া কি কৰিব লাগিব এইপিনে খেদিব লাগিব নাই মাছ এতিয়া কেইটা আহে আৰু বেছি নহ'লেও হ'ব তিনিটা আহিলেই হ'ল এটা মোৰ এটা খুৰীহঁতৰ এটা চেৰিহঁতৰ এয়া আমাৰ চেৰি লাগি যোৱা মাছ ধৰা তৰকা বাংগু ভাইয়া এডাল জোকাৰিলে পৰিব নেকি এডাল বেলেগ জোকাইছোঁ দে জেঙেডাল দে আকৌ জোকাওঁ দে তই নোৱাৰিবি সেইডাল তেনেকৈ হেৰি কৰি ল সেইডাল খুচি তলে ভৰাই লৈছে দুই পিনৰ পৰা মাৰিব পাৰি এই ঘাংগুৰিত সোমাই থাকিব এয়া আমাক খুৰীয়ে আহি আছে মাৰ লগা পৰি দে ধামকে জামুককে रुको जरा सबर करो ধামা ফাইনেলি তিনিটা লাগিব বুলি কৈছিলোঁ তিনিটাই লাগিলে ই এটা গ'ল টানি আছ তই আকৌ জোকাৰি দিছ কেলে এনেই গ'ল সেইকাৰণে দিব লাগে এইয়া আমাৰ আহি গ'ল মাছ দিব নোৱাৰ ধানদাই ঘাচ কাপ দি থৈছে হ'ব এইবাৰ দিম চাইনা ঘূৰি এনো এইটো নহয় ইয়াত ঘাচ কাপ নালাগে ঘাচ কাপ এটা ডাঙৰ হ'ব দেখাই আছোঁ মাছ ধামাকা লাগিলে আগতো আছে এই কষ্ট কৰা সাৰ্থক হ'ল আগে এতিয়াহে মৰিলো জেঙত লাগি গ'ল ন জালখন এইপিনে আনিব লাগিছিলে আকৌ ভুল কৰিলি জেংটো উঠাব লাগিব এতিয়া মাছ
যদি মাছ লাগি আছে তেতিয়া জাললৈ জেঙলৈ গ'ল দেই ৰাইজ এবাৰ পাতিলোঁ 4টা আহিলে এবাৰ পাতো আকৌ কেইটা লাগে দেখাম আইও সেকেন্ড বাৰ চেষ্টা মাছ এনেই খাবলৈ নাপায় কষ্ট কৰিব লাগিব এইটো মাল দিছে নাই চেন্ধাই বিচাৰে কি কৰি আছে দিছে নাই মোক এইখন লাহিলে টান সৰুটো এৰি দিবি আৰু ইমানতে আমাৰ মাছ ধৰা পৰ্ব শেষ কৰিলোঁ আৰু কিমানকেইটা মাছ পালোঁ আপোনালোকক মই দেখাই দিছোঁ বাৰু বাকী যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ